टैक्सी गाड़ी इज बैक भाई लोग साइड दि दिया নহলে माँ कसम তোমালোকক খুন্দিয়া থৈ যাব अरे भाई यार साथ फोटोखन কৰ পৰা আহিলা আকৌ दिस इज कॉल्ड रियल लव या एও দুগৰা কি হৈছে তিনচক পূজাৰ বেহেন আৰু এও দি আছে কি বুলি কম বাজাৰছৰ পজিশন পিছে এই ডেন্সটো কেনেকুৱা লাগিছে মোক হেতু কক মিস্টাৰ কোৰিওগ্ৰাফাৰ সেলুট ফৰ ইউ আৰু এই বাচ্চা ভাবিছে আজি তো এক মই ৰাত নাই পুৰা জোছত আছে লৰা তাৰ সাউনিয়ে কয় ইয়াৰ আৰু এই বেচৰা বহুত লাষ্টত পৰি গল অকলে অকলে হাঁহি আছে আৰু ৰেডিও আহিলে মাজত নেক্সট আকৌ ইয়াৰ একে ডেন্স সেম কন্ডিশন ওচিলঙলৈ যোৱা মনত পৰে বৰষুণ তিতি তিতি কোনে জানো কৈ দিলে ঘৰত আজি পাৰে গলি কাব লাগে তুমছে মিলা মই কৈ দিলো এনি প্ৰবলেম কি ডালনো কৰিব পাৰিবা তুমি মোক হয় একো কৰিব নোৱাৰা ৰেডিও বাজে ৰঙা কলিজা অহা যোৱা তোৰ মিঠা ভাৱনা এইবাৰ দুয়ো একেলগে মজা মজা এই ক'বই নালাগে আই 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 এ মজা ইয়াক বেছি মজা লাগিছে ইয়া বেবি পাৰিবা তুমি ইয়া মজা ইয়া বেবি কামত মজা ইয়েও Let's change the location baby আৰু এই ছোৱালীজনী মোৰ সন্দেহ হৈছে বহুতো কণী আছে চলি তোমাৰ ফন্তি বাৰে প্ৰতি তুমি চুলিখিনিকে কলৰাই থকা দেখি আছে প্ৰথমৰ পৰা ভিডিঅ'টো তোমাৰ আৰু এতিয়া আমাৰ হিৰো এন্ট্ৰি এটা বচাব দেই তোমালোকে এই আমাৰ হিৰো আহিছে মিস্টাৰ ৰজনীকান্ত ওকে डॉन का इंतजार तो 11 मुल्कों की पुलिस कर रही है लेकिन ने बागोरी जानो ने दुयूरे कहानी सुपर ही আইও অল্প বেচেৰা অল্প কষ্টত নাচিছে নে হি বাৰু কি হে প্ৰভু ৰেডিও বাজে ৰঙা কলিজা অহা যোৱা তোৰ এয়া আকৌ এবাৰ পাৰিবা তুমি বেবি কোচিছ কৰা পাৰিবা ইয়া পাৰিছা বহুত ধুনীয়া পাৰিছা কামান লগতে এও আছে মাও মজা 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 This is me making. I hope you liked my all songs. So please subscribe to Times Music's YouTube channel. So friends, আজি আৰু বিশেষ নবনাও মই আশা কৰিছো ভিডিওটো সকলোৰে ভাল লাগিব সো লাইক কৰিব নাপাহৰিবা আৰু শেয়াৰো কৰিব পাৰিলে আৰু বিলকুল সাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকক পাৰ্সোনালি ৰিকুৱেষ্ট কৰিছো মোৰ নতুন চেনেল হয় সো সাবস্ক্ৰাইব টু বনতা হে ভাই লোক আৰু যদি সাপোৰ্ট কৰা তোমালোকে মই আশা কৰিছো যদি সাপোৰ্ট কৰা দেন মই নিশ্চয় তোমালোকৰ কাৰণে ইয়াতকৈ ভাল আৰু এডিটিং কৰি ভিডিও মই আনিবলৈ চেষ্টা কৰিম সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও ফ্ৰেন্ডছ আৰু মই আশা কৰো তোমালোকে যাতে মোক সাপোৰ্ট কৰিবা আৰু যাতে মই উৎসাহিত হওঁ যে তোমালোকৰ সাপোৰ্টৰ কাৰণে যাতে মই আৰু নেক্সট টাইম আহিব পাৰো ইউটিউবত সো আশা কৰো তোমালোকে মোক সাপোৰ্ট কৰিবা ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব বাটনটো যাতে প্ৰেছ কৰা তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ কৰিছো তো থ্যাংক ইউ ফ্ৰেন্ডছ থ্যাংক ইউ সো মাচ নোৱালি খাসিপাততে ৰূপৱালিয়া খৰে লিখো জোনে বাই লৈ চিঠি সাধু সাধু কথা